গাইজ ৱেলকাম টু মাই নিউ ব্লগ আৰু আজি মানে গৈ আছোঁ মানে ক'ত গৈ আছোঁ চালাখাটিত গৈ আছোঁ মানে কিয় গৈ আছোঁ তাতে চলি আছে একদম ধামাকা মেলা চলি আছে গতিকে ভিডিঅ' চাই থাকিব সেইকলৈকে আৰু আহিছোঁয়ে আৰু আঢ়াই কিলোমিটাৰ গ'লে চ' সেই ঠাইখিনি পাম য'ত নেকি মেলা চলি আছে আৰু কোচ ৰাজবংশীৰ কিবা এটা দিৱস আৰু চ' গ'লে ভালদৰে জানিম সম্পূৰ্ণখিনি ভালদৰে দেখিবলৈ চেষ্টা কৰিম ত' ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই আৰু আহি পালোঁ আৰু লগতে এজন বন্ধু লগ পালোঁ বন্ধু মজা আৰু ইফালে এখন গেট সজাই ৰাখিছে দেখিব পাৰিছে মজাকৈ একদম তো এতিয়া ভিতৰলৈ সোমাই আছোঁ আৰু দেখিব পাৰিছে এইটো গেটটো তো গেটটো কেনেকুৱা লাগিছে নেকি মজা তো মজা বনাইছে সঁচাকৈ আৰু মানুহ নাই ৰাতি ষ্টাৰ্ট হ'ব 6টা বজাৰ পৰা হয় 6টা বজাৰ পৰা মানে ডান্স হ'ব আৰু তো চাই থাকক শেষলৈকে আৰু এতিয়া মানে মানুহ নাই চেয়াৰ একদম খালী হৈ গৈছে পুৰা ষ্টেটত মানে চবেই গৈছে ঘৰত এতিয়া আৰু আমাৰ খানিক পাছত আমাৰ যি আরেকজন আছে খালী খালী একদম মানুহ নাই এটা পাঁচি বাজক আৰু মানে ইয়াতে বহি আছোঁ মানে একদম আগত বহিছোঁ আৰু মানে আগৰ পৰা মানে ভালদৰে দেখুৱাম বুলি ভাবিছোঁ সেইকাৰণে একদম আগত আহিছোঁ আৰু এতিয়া বৰ্তমান মানুহ নাই ইমান বেছি চ' সকলোৱে ঘৰত গৈছে অলপ পিছতে মানে 6টা বজাৰ পৰা মানে একদম ডান্স আৰম্ভ হ'ব চ' চাই থাকক শেষলৈকে একদম ধামাকা মানে বহি বৰ হৈছোঁ যিহেতু মানুহ নাই আৰু ইয়াতে পাণ বনাব দিছোঁ 10 টকা কৰিবলৈ আৰু পাণ ঠান খাই তাৰপিছত আকৌ যাম তাতে নেকি ভাই আৰু দাদাই বনাই আছে পাণ একদম মজাকৈ বনাই আছে এইটো কি দি আছা ঠিক আছে তে মজা কৰি বনাবা আৰু বহি আছোঁ মানে এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু অলপ পিছতে হ'ব আৰু এতিয়া মানে 6:30 পাৰ হৈ গ'ল আৰু এতিয়া মানে বগী ডান্স আৰম্ভ হ'ব আৰু একদম চেয়াৰ খালী কোনেও নাই বেছি মানুহ নাই মানে তো একদম খালী হৈ গৈছে আৰু মানে এটা গান লগালে আহি যাব সকলোৱে ঘৰৰ পৰা সুস্মিতা রায় ধন্যবাদ ধন্যবাদ থাকিল রোমা দেবনাথলৈ গোহালিনী হাতিয়া শরীরে গোহালিনী হাতিয়া শরীরে ওরে রাজার বেটা কানাইয়া রে এত কেনে বাজা গাইছে ওরে রাজার বেটা
তাইয়ারি সাজিল গোয়ালিনী রে মাথার জলপান সাজিল গোয়ালিনী রে কাছে নিয়া জলের ধারে মাথার জলপান সাজিল গোয়ালিনী রে আরে সাজিল গোয়ালিনী রে আরে সাজিল গোয়ালিনী রে আরে সাজিল গোয়ালিনী রে ধন্যবাদ থাকিল বসন্ত বর্মনের দলটা। ধন্যবাদ থাকিল জুনি ওয়ারিলৈ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে।